শিৰ পাতি লৈছিলোঁ আৰু অপেক্ষা কৰিছিলোঁ তোমাৰ হৰৰ আঘাতত নিজকে নিশ্বাসহীন কৰা এই মুহূৰ্তলৈ। জৰা, সেই আপুনি কি কৈছে? মই কি কৰিলোঁ প্ৰভু? এতিয়া মই কি কৰোঁ? মোক ক্ষমা কৰক প্ৰভু, ইমান নিৰ্বিকাৰ হৈ মোলৈ নাচাব। কৃষ্ণ, কোনো আক্ষেপ নাই, অতৃপ্তি নাই, কোনো প্ৰতিবাদ নাই, আছে মাথো তৃপ্তি, এক কোমল অনুভৱ পূৰ্ণতাৰ, আশ্চৰ্য এই ক্ষণ। জৰা, চিকাৰী মই, প্ৰতিবাদকাৰ নিজেই প্ৰস্তুত কৰোঁ। আজি হৰিণাৰ চিকাৰ লৈ আহিছিলোঁ। চঞ্চলৰূপে হৰিণাক হত্যা কৰা বৰ জটিল, সেই কাঁড়বোৰত বিষৰ প্ৰলেপ দিছিলোঁ। কাৰ্পাত এৰুৱাই আপোনাক শুশ্ৰূষা কৰিবলৈ দিয়ক মোক। সেই বিষৰ প্ৰতিৰোধ কৰিব পৰা বনৌষধো মই জানো। প্ৰভু, মোক পাপত নুডুবাব। সেই বিষ আপোনাৰ ৰক্তত মিহলি হৈ আপোনাক সৰ্বনাশ কৰিব। কৃষ্ণ, জৰা, এয়া নিয়তি, তাক সহজে গ্ৰহণ কৰা তুমি মোৰ দৰে। গীতাত মই অৰ্জুনক কৈছোঁ, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অতভুত্থানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতম ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে। এতিয়া মোৰ যোৱাৰ সময়। সময়ত পুনৰ ধৰ্ম সংস্থাপনৰ বাবে জন্ম ল'ম। জৰা, ঈশ্বৰৰ মৃত্যু মোৰ দৰে এই সাধাৰণ মনুষ্যৰ হাতত সি কিদৰে সম্ভৱ? কৃষ্ণ, ত্ৰেতা যুগত তুমি বালি আছিলা। মই চালনাৰে তোমাক ৰাম অৱতাৰতে হত্যা কৰিছিলোঁ। এয়া সময়ৰ আহ্বান। যি হৰ মই তোমালৈ নিক্ষেপ কৰিছিলোঁ, আজি মই তাক ধাৰণ কৰিছোঁ। জৰা, প্ৰভু, আজি দ্বাৰকা এৰি এই নিজান স্থানত এইদৰে একান্তভাৱে কিয়? ঈশ্বৰেও মনুষ্যৰ দৰে হতাশাত দহে নেকি? কৃষ্ণ,